গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আহিলোঁ আজি এটা ধুনীয়া জেগালৈ যাব ওলাইছোঁ। ৰাতিপুৱা একদম উঠি ব্ৰাছ কৰি আৰু ওলাইছোঁ। খাই পাইছোঁ, চকু টকু একদম ফুলি আছে। ধুনীয়া জেগা এটালৈ যাম, গম পাব অলপ পিছত। চাই থাকক ভিডিঅ'টো, আশা কৰোঁ সকলোৱে ভাল পাব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নেকি? আমি আহি প্ৰায় বন্দাপাৰা পালোঁৱে। এতিয়া বন্দাপাৰাৰ পৰা যেতিয়া আমি ধুবুৰা ফালৰ পৰা আহিম ন, তেতিয়া বন্দাপাৰাৰ পৰা লেফ্ট ছাইডে সোমাব লাগে। তো লেফ্ট ছাইডৰ পৰা খুব বেছি 5-4 কিলোমিটাৰমান হ'ব সেই জেগাটোলৈ। তো আহি থাকক মোৰ লগত আপোনালোকেও। ফাইনেলি আমি আহি পালোঁ সেই জেগাটোলৈ। তো ধুনীয়া জেগা, আপোনালোকক দেখাই আছোঁ। এইখনেই হ'ল সূৰ্যমুখী ফুলৰ বাগানখন। ধুনীয়া এটা পৰিৱেশ। ৰাতিপুৱা ইয়াত দুখন আছে সূৰ্যমুখী ফুলৰ বাগান, সেইফালে এখন আছে। তাতো যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ঠিক এইখিনি সময়তে আমি সূৰ্যমুখী ফুলৰ খেতি কৰা মানুহজনক লগ পালোঁ আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ আমি চেষ্টা কৰিলোঁ। আপুনি এই সূৰ্যমুখী বাগানখন কেতিয়াৰ পৰা কৰি আহিছে? এইবাৰ আগতে দিয়া হৈছে আৰু এইটো মাঘত এনে তাৰপিছত এনেকৈ দি থৈছোঁ। দিয়াৰ পাছত আৰু হৈছে আৰু ফুলটো। এনে এই ফুলটোৰ পৰা কি কৰে আপুনি? এইটো তেল বনাওঁ। তেল বনায় ন? এই গুটিটোৰ পৰা তেল বনায়? গুটিটোৰ পৰা। নে এইবাৰে কৰিছিল নে আগতেও কৰিছিল? আগত বেলেগে কৰিছিল, এইবাৰ মই কৰিছোঁ। এইবাৰ আপুনি মানে এতিয়া এনে সদায় মানুহ আহে? সদায় আহি আছে। আজি এসপ্তাহ ধৰিয়ে হ'ল। সপ্তাহ ধৰি মানে এইবাৰ আৰু ভাইৰেল হৈছে আৰু ভাইৰাল হৈ গৈছে। আপোনাৰ ঘৰটো? ঘৰ আগত আছে। আগত ন? আপোনাৰ নামটো কৈ দিবচোন। মোৰ নাম ফুকন ৰাভা। ফুকন ৰাভা, ধন্যবাদ। আপোনালোকক আৰু এটা কথা কৈ দিওঁ, এই চাওক খুৰাই ইয়াতে প্লাষ্টিকবিলাক পেলাই আছে কষ্ট কৰি। আপোনালোকে আহি যাতে ইয়াত প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই থৈ নাযায়, লেতেৰা কৰি নাযায়। বহুত চাফাকৈ ৰাখে খুৰাই কষ্ট কৰি এইবিলাক পেলাই আছে। আশা কৰোঁ আপোনালোকে আহিলে ইয়াতে প্লাষ্টিকবিলাক যাতে পেলাই নাযায় হা। আৰু এইখন চাই লওক আপোনালোকে। আহিলে ইয়াত আপোনালোকে ফুলবিলাক নষ্ট নকৰিব, কাৰণ বহুত কষ্টৰে খেতি কৰা হয়। ইয়াতে ফুলবিলাক এতিয়া ফুলিছে, বহুত কষ্টৰ ফলত এই ফুলবিলাক ফুলিছে। ইয়াৰ পৰা তেল বনাব বহুত আশা কৰি ফুলৰ খেতি কৰা হৈছে। আপোনালোকে আহি যাতে ইয়াৰে ফুলবিলাক ভাঙি চিঙি নাযায়, তাৰে এটা অনুৰোধ।
ৰাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকিব মোৰ চেনেলটো, তেতিয়া মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। আপোনালোকক ভাল ভাল ঠাই দেখাবলৈ চেষ্টা কৰিম, আমাৰ ইয়াত যিমান ভাল ভাল ঠাই আছে। আৰু লগতে আপোনালোকক এটা কথা কওঁ, ইয়াতে আহি যাতে আপোনালোকে ইয়াৰ যিটো পৰিৱেশ, সুন্দৰ পৰিৱেশ, এইটো যাতে লেতেৰা নকৰে আৰু লগতে ইয়াতে আহি যাতে ইয়াৰে ফুলবোৰ নষ্ট নকৰে, কাৰণ বহুত কষ্ট কৰি যোনে বাগানখন বনাইছে বহুত কষ্ট কৰি উঠাইছে। তো আশা কৰোঁ আপোনালোকে এই কামবোৰ নকৰে। তো শেষত মই আপোনালোকক ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।